আপোনালোক সকলোকে স্বাগতম জনাইছোঁ প্ৰয়াস ভিউজ ইউটিউব চেনেললৈ। মই প্ৰাঞ্জল প্ৰয়াস বৰুৱা আৰু ইতিমধ্যে আপোনালোকক এই ব্লগিঙৰ জৰিয়তে দেখুৱাব বিচাৰিছোঁ এজন প্ৰকৃত অসমীয়াগিৰি। মাৰ্ঘেৰিটা মহকুমাৰ উলুপত আছে এনে এজন যুৱক, যিজন যুৱকে এক বিশেষ কৰ্মৰাজিৰে দেখুৱাইছে অসমীয়াগিৰি। আৰু ইতিমধ্যে মোৰ সৈতে আজি আহিছে মোৰ সতীৰ্থ উজ্জ্বল চৌধুৰী। তেখেতৰ পৰাও জানিব বিচাৰিম দুটিমান কথা, কি ক'ব তেখেতৰ বিষয়ে। তেন্তে আহক তেখেতৰ পৰাও জানিব বিচাৰিছোঁ দুটিমান কথা। কি ক'বা আজি? হাই সকলো বন্ধু বান্ধৱীলৈ আমি গৈ আছোঁ এজন অসমীয়াক লগ কৰিবলৈ। সঁচাৰ্থত মানে উলুপ অঞ্চলৰ এজন যুৱকে দেখুৱাইছে অসমীয়াগিৰি। ব'লক আমি চাই আহোঁ এই অসমীয়াগিৰি। তেন্তে আহক আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টি। এনেদৰেই আমি আৰম্ভ কৰিলোঁ আমাৰ যাত্ৰা এজন প্ৰকৃত অসমীয়াগিৰিৰ সন্ধানত। প্ৰাকৃতিক সৌন্দৰ্যতাৰ মাজেৰে আমি আগুৱাই গ'লোঁ আমাৰ গন্তব্যস্থানলৈ। উলুপৰ এজন বিশেষ ডেকা, যাৰ চৰ্চা চলিছে সমগ্ৰ অঞ্চলবাসীৰ মাজত, তেওঁৰ সন্ধানতেই আমাৰ এই যাত্ৰা। ইতিমধ্যে আমি আহি আছোঁ আৰু আপোনালোকে দেখা পাইছে, আৰু কিছু সময়ৰ পিছতে আমি গন্তব্যস্থানত গৈ উপস্থিত হ'মগৈ। আৰু চাই থাকক আপোনালোকে সকলোৱে ভিডিঅ'টি, আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব, আৰু এই অসমীয়াগিৰি কেনে পালে আমাক জনাব বুলি আশা ৰাখিলোঁ। সেউজীয়া পৰিৱেশৰ মাজত আবদ্ধ হৈ থকা মনোৰম দৃশ্যসমূহ আমাৰ লগতে আপোনালোকে উপভোগ কৰক। আৰু আজি আহিছিলোঁ, আজি যিহেতু দেওবাৰ, আৰু দেওবাৰ উপলক্ষে আজি বিশেষ উত্তৰ ফৰ্ম খেদি আজি উলুপলৈ আহিছিলোঁ। উলুপত এটা অসমীয়াগিৰি। আচলতে অসমত অসমীয়াগিৰি হ'ব লাগে বুলি বিভিন্ন সময়ত বিভিন্ন দল সংগঠনে সময়ত কৈ আহিছে, কিন্তু আজি উলুপ অঞ্চলৰ এজন যি অসমীয়া যুৱক, মই জনাইছোঁ এজন অসমীয়া যুৱক, শান্তনু গগৈ নামৰ এজন যুৱকে সঁচা অৰ্থত অসমীয়াগিৰি কিন্তু কৰি দেখুৱাবলৈ সক্ষম হৈছে। আমি দেখুৱাম এই ভিডিঅ'টোৰ পাছত আপোনালোকে দেখিবলৈ পাব যুৱকজনে কেনেকৈ এটা অসমীয়াগিৰি দেখুৱাবলৈ সক্ষম হৈছে। এতিয়া আমি গৈ আছোঁ তালৈ, আপোনালোকে চাব। অলপ সময়ৰ পাছত আমি দোকানখন পামগৈ। প্ৰাকৃতিক সৌন্দৰ্যবোৰ উপভোগ কৰি আমি পালোহি আমাৰ গন্তব্যস্থানত। এয়াই হৈছে আজি আমাৰ ভিডিঅ'টিৰ মূল উদ্দেশ্য, এজন অসমীয়াৰ প্ৰকৃত অসমীয়াগিৰি। যুৱকজনৰ নাম শান্তনু গগৈ, ঘৰ মাৰ্ঘেৰিটাৰ উলুপত। তেওঁ মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী এজন শিক্ষিত যুৱক। যি সময়ত এজন নিবনুৱাই এটা চাকৰি বিচাৰি হাহাকাৰ কৰি ফুৰিছে, তাৰ বিপৰীতে কিন্তু এইজন যুৱকে হাতত ফণি আৰু কেঁচি লৈ আৰম্ভ কৰিছে নিজৰ জীৱন সংগ্ৰাম। এটা বিশেষ শব্দ অসমীয়াগিৰি, অসমৰ প্ৰেক্ষাপটত এক বিশেষ স্থান পাইছে এইটো শব্দই। আৰু প্ৰকৃত অসমীয়াগিৰি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এই শিক্ষিত যুৱক শান্তনু গগৈ ইতিমধ্যে অঞ্চলটোৰ মাজত হৈ পৰিছে এক আদৰ্শ যুৱক। এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱালোঁ এজন প্ৰকৃত অসমীয়াগিৰি।
ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাওক আৰু আহি থকা প্ৰতিটো ভিডিঅ' আপুনি চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰক। ধন্যবাদ।